যোৱাকালি মোক বহুতে CTET উত্তীৰ্ণ সকলো প্ৰাৰ্থীয়ে আবেদন কৰাৰ সুযোগ পাব নে নাপাব সেই বিষয়ে প্ৰশ্ন কৰিছিলে। গতিকে আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে যে CTET উত্তীৰ্ণ অসমৰ 146 প্ৰাৰ্থীক আবেদনৰ সুযোগ দিয়াৰ নিৰ্দেশ হাইকোৰ্টৰ। গতিকে এতিয়ালৈকে কেৱল 146 প্ৰাৰ্থীকহে আবেদনৰ সুযোগ দিয়া হৈছে হাইকোৰ্টৰ পৰা। ইয়াত স্পষ্টকৈ লিখি দিয়া আছে যে CTET উত্তীৰ্ণ অসমৰ 146 জন প্ৰাৰ্থীক প্ৰাথমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ সুযোগ দিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছে ন্যায়ালয়ে। বিনোদ কৰ্মকাৰসহ 146 জন CTET প্ৰাৰ্থীয়ে দাখিল কৰা WPC 3720/2020 আৰু WPC 3722/2020 নম্বৰৰ লেখ আবেদনৰ শুনানিলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰে। নিৰ্দেশনাটোত অহা 28 ছেপ্টেম্বৰৰ ভিতৰত অফলাইন পদ্ধতিৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত গোচৰীয়া প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। এতিয়ালৈকে কেৱল সেই 145 জন আবেদনকাৰীকহে 28 ছেপ্টেম্বৰৰ ভিতৰত অফলাইন পদ্ধতিৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত সেই প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। অহা 30 ছেপ্টেম্বৰত CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ গোচৰকেইটাৰ পুনৰ শুনানিৰ বাবে দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। গতিকে এতিয়া পুনৰ 30 ছেপ্টেম্বৰ তাৰিখে পুনৰ শুনানিৰ বাবে দিন ধাৰ্য কৰিছে। এতিয়া উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগে অলপতে প্ৰাথমিক শিক্ষাৰ বহুসংখ্যক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। কিন্তু বিজ্ঞাপনটোত অকল অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলকহে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হয়। ফলত শিক্ষক পদৰ বাবে আবেদনৰ পৰা বঞ্চিত অসমৰ CTET উত্তীৰ্ণ প্ৰাৰ্থীসকল। ইয়াকে লৈ 146 জন প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আজি এইসকল CTET উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে তেওঁলোকক সকাহ প্ৰদান কৰে। গতিকে CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ হৈ ন্যায়ালয়ত যুক্তি দৰ্শাত জ্যেষ্ঠ অধিবক্তা KK মহন্তই আৰু তেওঁৰ সহযোগ কৰে অধিবক্তা কমল সিং, KM মহন্ত আৰু BM ডেকাই। গতিকে উচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰা অন্তৱৰ্তীকালীন ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে গোচৰৰ অন্যতম আবেদনকাৰী পূৰবী বৰা আৰু ধীৰাজ কুমাৰে। গতিকে এতিয়ালৈকে আপোনালোকে বুজিব পাৰিলে যে 28 ছেপ্টেম্বৰৰ ভিতৰত কেৱল 145 যিসকলে হাইকোৰ্টত আবেদন কৰিছিলে তেওঁলোকেহে আবেদন কৰিব পাৰিব। আৰু লগতে 30 ছেপ্টেম্বৰৰ দিনাখন পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। গতিকে আপোনালোকে 30 ছেপ্টেম্বৰত এই বিষয়ে সঠিকভাৱে জানিব পাৰিব।